Hi friends, welcome back to my channel. আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আকৌ গৈ আছোঁ ফুৰিবৰ কাৰণে, দুৰ্গা পূজা চাবৰ কাৰণে আৰু আপোনালোকক দেখুৱাবৰ কাৰণে একদম ৰ'দত ওলাই পৰিছোঁ। আজি হৈছে মহা অষ্টমী আৰু আপোনালোকক দেখুৱাম অষ্টমীৰ পূজা আৰু আমি ক'ৰবাত ফুৰিব যাম। যেনেকুৱা যোৱাকালিও গৈছিলোঁ চিটি চেণ্টাৰ, আজি ভাবিছোঁ যে বেলি ভিউ যাওঁ, যিহেতু মই আগতে যোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম যাম আৰু মোক বহুত ভালো লাগি আছে যাম যে, আৰু এই ৰ'দখনত ওলাইছোঁ। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পূজা মণ্ডপ আহি পাই গ'লোঁ। ব'লক আপোনালোকক লৈ যাওঁ পূজা মণ্ডপৰ ভিতৰত, আৰু এইটো হৈছে আমাৰ চানমাৰী পূজা মণ্ডপ। আৰু এয়া হৈছে ধূপচাকিৰ দোকান। বাৰু আপোনালোকে চানমাৰীত আহিছে নে নাই পূজা চাবলৈ? যদি অহা নাই আপোনালোকে সোনকালে আহক, ইয়াতে ধুনীয়াকৈ সজাইছে। আৰু এয়া হৈছে বেলুন, ৰঙা হালধীয়া চব ধৰণৰ বেলুন আছে, ময়ো এটা কিনিম। আৰু এয়া হৈছে মিঠাই জিলাপি দোকান, টেষ্টি। আৰু ইয়াতে আমি লাইন ধৰিছোঁ খিচিৰি খাবৰ কাৰণে, যিহেতু যোৱাকালি খাবই নোৱাৰিলোঁ খিচিৰি, আজি খাম ফাইনেলি অষ্টমীৰ খিচিৰি। আৰু চাওকচোন ইমান ধুনীয়াকৈ দিছে মাটিৰ মটকাত। এতিয়া ব'লক খাই লওঁ। ইমান টেষ্টি হৈছে প্ৰসাদটো। এনেহ'লেতো প্ৰসাদটো টেষ্টি হয়ে, বাট আজিতো বেছিয়ে হৈছে। আমি পূজা মণ্ডপৰ পৰা আহি গ'লোঁ আৰু মই শ্ৰাবাক দেখুৱাই নাছিলোঁ। এয়া হৈছে শ্ৰাবাক। আৰু এতিয়া আমি গৈ আছোঁ বেলি ভিউ, বাছেৰে যাম আৰু আপোনালোককো দেখুৱাই যাম। বাছত উঠি গ'লোঁ। আৰু আমি আহি পাই গ'লোঁ উমানন্দ ঘাট। উমানন্দ ঘাটৰ আগতে বেলি ভিউ আছে। আৰু চাওকচোন ইমান দোকান আছে, একদম ফুচকা চবৰে দোকান আছে। এয়া চাওক, আৰু ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া। আৰু এটা পূজা মণ্ডপ আহি পাই গ'লোঁ বেলি ভিউ, আৰু আমি ইমান দূৰ খোজকাঢ়ি ফাইনেলি আহি পালোঁ বেলি ভিউ। সেইখিনিতে আছে। এতিয়া বহুত ভাগৰো লাগিছে আৰু ভালো লাগি আছে। যাম 20 মিনিট খোজকাঢ়ি আহি পালোঁ বেলি ভিউ। আধা ঘণ্টা মানে খোজকাঢ়িছোঁ, ফাইনেলি আহি পালোঁ বেলি ভিউ। আপোনালোকক দেখুৱাই দিওঁ, ইমানো এতিয়া ভাল লগা নাই খোজকাঢ়ি আহি। এনাৰ্জি গুচি গৈছে, ফটো উঠাৰ ইও নাই। বেক কেমেৰা যদি দেখাই আছোঁ। এতিয়া আমি তলত গৈ আছোঁ। বহুত টাইম ফটো উঠিলোঁ। উঠিলোঁ দেখোন, বহুতকেইটা উঠিলোঁ। ইনষ্টাগ্ৰামত দেখা পাব আপোনালোকে। এতিয়া আমি সেইখিনিত যাম, সেই গ্ৰীণ হৈ আছে যে তাতে যাম আৰু ৰিল বনাম আৰু আপোনালোকক দেখাম আমাৰ নতুন ভিডিঅ'। কি কৈ আছোঁ, ভালকৈ কওঁ মই ভালকৈ কওঁ। টেক টু। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল, আৱাৰ চেনেল। ৱেলকাম বেক টু আৱাৰ চেনেল। আমি আজি আহিলোঁ বেলি ভিউ দেখাবলৈ আপোনালোকক, যিহেতু আমি দেখুৱালোঁ। আৰু বেলেগ জেগাত যাওঁ আৰু বেলেগ বস্তু দেখাওঁ। কিমান আৰু বেলি ভিউৱে চাব ন। এতিয়া মন্দিৰটোত আছে, মন্দিৰটোত যাওঁ আৰু আপোনালোকক দেখুৱাম। ভাল ধুনীয়া গছ দেখুৱাম, ধুনীয়া আৰু কি দেখাম, ঘাঁহ দেখুৱাম। ঘাঁহখিনিও ধুনীয়া, গছখিনিও ধুনীয়া, ঘাঁহখিনিও ধুনীয়া। আৰু এইজনীও আছে, আমাৰ তিনিটাৰে চেনেল। আৰু আমি আৰু আমি হাতটো বিষাইছে, সোনকালে কওঁ। ইমান ডাউন মোৰ ভাল নালাগে। তুমি কিবা কোৱা। টাউন পাই থাকে। চলো পাতকেইটা চা, কিমান মৰম লগা। মানি প্লাণ্টটো এনেকৈ দীঘল হৈছে চা। চলো। মোকো কোনোবাই ভিডিঅ' কৰ। ঠাইখিনি ইমান ধুনীয়া, চাওকচোন। ইয়াতে ব্ৰহ্মপুত্ৰ দেখা পোৱা যায়। ইয়াতে শু লাগি গৈছে।
ইয়াতে এখন বিছনা চাদৰ আনিব লাগিছিল বিছনা চাদৰ শুই গ'লো হেল্ল' হেল্ল' ইমান ধুনীয়া আৰু ইয়াতে এটা মন্দিৰো আছে আৰু ইমান ধুনীয়া একদম গছ গছনিৰে ভৰা আৰু ইয়াতে মন্দিৰটো এটা সৰু এটা চাইজেৰে ইয়াতে বনোৱা আছে বাকচৰ ভিতৰত আৰু ইমান ধুনীয়া পৰিৱেশ চাওক হাই মধুস্মিতা কি হ'ল তোমাৰ মই বহুতে ভাগৰি গৈছোঁ ভিডিঅ' বনাই ইমান কষ্ট কৰিছে তই মাৰি দিছা আমাক মই গম নাপাওঁ নহয় ভুলতে হৈ গৈছে গলতি সে মিষ্টেক এতিয়া আমি যাওঁগে বহুত টাইম ইয়াতে থাকিলোঁ ইয়াতেও বহুত টাইম থাকিলোঁ ৰীল বনালোঁ এতিয়া যাওঁ কিবা এটা খাই লওঁ এতিয়া ঘৰ বুলি যাম আকৌ আজি আহিলোঁ ফেট ভেলীত ব'লক সোমাই যাওঁ আহি পাই গ'ল ফুড ইজ লাভ হৈ গ'ল পেট পূজা কৰি আহি গ'লোঁ আমি খাই কেনেও ভাল লাগিলে এতিয়া আমি যাম চানমাৰী মা আহি আছে আমি একেলগে লগ ধৰি পূজা চাম আমি এতিয়া আকৌ খোজকাঢ়ি গৈ আছোঁ বাছ আৰু মেজিক মানে দেখা পালে উঠি যাম আৰু চাওক আকাশখন ইমান ধুনীয়া হৈছে আমি আহিছোঁ লতা শিল দুৰ্গা পূজাত একদম মানুহ কমে আছে ৰাতি হ'ব চাগে যাওঁ আৰু এতিয়া বাছত উঠোঁ আৰু চাট মাৰিবলৈ যাওঁ এতিয়া বা আৰু মই মাৰ কাৰণে ৰখি আছোঁ মা আহি আছে আৰু আমি দুটা ৰখি আছোঁ আৰু বাজনী গ'ল ঘৰত গুচি গ'ল আমি দুজনী এতিয়া মাক লৈ কেনে অকণমান ঘৰত আহি পাই গ'লোঁ আৰু ইমান খোজকাঢ়িছোঁ একদম ভৰি বিষাই গৈছে আৰু অহাকালি পূজা চাব যাওঁ নে নাযাওঁ এতিয়ালৈকে নাজানো মানে বহুতেই ভৰি বিষাই আছে আৰু আপোনালোকক কেনেকুৱা লাগিলে আৰু মোকতো বহুতেই ভাল লাগিছে আজি বেলি ভিউ যাই কিনে আৰু বহুত জেগাত ঘূৰিছোঁ আৰু আশা কৰিলোঁ আপোনালোকক ভাল লাগিছে আৰু থেংক ইউ ফৰ ৱাচিং বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'